Hello guys, this is Jyotisma and you are watching my YouTube channel Jyotisma's Desk. আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube channel Jyotisma's Desk লৈ। আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখলৈ আহিলো। এইখিনি তো সদায় কৈ থকাই কথা, কিন্তু নতুন টপিকটো কি হেতু জানিবলৈ যাওঁ হক। আজি মই এটা YouTube চেনেলৰ ওপৰত এটা ভিডিও বনাবলৈ গৈ আছো। চেনেলটোৰ নাম হৈছিলে Watch Me, right? Watch Me. চেনেলটো ইমান বেছি ডাঙৰ চেনেলও নহয়, তথাপিতো সৰু চেনেল যদিও মোৰ মানে এই চেনেলটো এটা ভিডিও দিছিলে আজিৰ পৰা প্ৰায় কেইমাহমানৰ আগত। টাইমটো মই ঠিক পাহৰিছোঁ, কিন্তু ভিডিওটো এখন চিনেমাৰ ট্ৰেইলাৰৰ ওপৰত দিছিলে আৰু ভিডিওটো এজন সেলিব্ৰিটি অসমৰ ভাল মহান ব্যক্তিৰ লগত জড়িত যাক মই বহুত মানুহ আৰু তেখেতৰ ওপৰত মানে এনেকুৱা এটা কাম কৰি দিয়াৰ বাবে মই ভিডিওটো চাই নিজেই বহুত বেয়া পালোঁ আৰু গতিকে মই ভাবোঁ যে তেনেকুৱা চেনেলক আনৰ আগত দেখাই দিব লাগে যে এনেকুৱা চেনেল মানুহে চোৱা উচিত নহয়, কিয়নো তেওঁলোকে নিজৰ স্বাৰ্থৰ ক্ষেত্ৰত কাৰোবাৰ কষ্টৰ কামক বেয়া দিশ দি বেয়াকৈ উপস্থাপন কৰি ইউটিউবৰ নিচিনা এখন ডাঙৰ মঞ্চত প্ৰকাশ কৰিবলৈ বিচাৰে। আৰু মই কৈ দিছোঁ ৱাচ মি নামৰ চেনেলটোত যিটো দ্য আণ্ডাৰৱৰ্ল্ড আচলতে চিনেমাখন জুবিন দাৰ আহিবলগীয়া এখন ধুনীয়া চিনেমা, সেই আণ্ডাৰৱৰ্ল্ডৰ এটা ট্ৰেইলাৰ দিছে, আপোনালোকে চাব পাৰে। সেই ট্ৰেইলাৰটো দিয়াৰ পিছত ট্ৰেইলাৰটোত 1 লাখ ভিউ পৰিছে। এনেই চেনেলটোৰ মাত্ৰ 1800 কিমান ছাবস্ক্ৰাইবাৰ আছে, কিন্তু 1 লাখ ভিউ পৰিছে, কিয়নো একমাত্ৰ সেই আণ্ডাৰৱৰ্ল্ড চিনেমাখনৰ ট্ৰেইলাৰ দিয়াৰ বাবে। কিন্তু আপোনালোকে ট্ৰেইলাৰটো যদি চাই ভালদৰে চাই তেতিয়া গম পাব ট্ৰেইলাৰটো কাট পেষ্ট বিভিন্ন চিনেমাৰ বলিউডৰ হওক হলিউডৰ হওক চিনেমাৰ বিভিন্ন অংশ কাটি তাৰ লগত জইন কৰি তাৰ লগত জুবিন দাৰ কিছু গানৰ অংশ মিলাই ট্ৰেইলাৰ এটা বনাই পেলাই কৈ দিছে যে এইটো আণ্ডাৰৱৰ্ল্ডৰ ট্ৰেইলাৰ হয়। কিন্তু আপুনি যেতিয়া চিনেমা চোৱা মানুহ, আপুনি ভালদৰে চিনেমা চাই বুজি পায়, চিনেমা মন দি চাই, তেতিয়াহ'লে গম পাব যে আচলতে সেইখন আণ্ডাৰৱৰ্ল্ডৰ চিনেমাৰ অংশ নহয়। আপুনি এনেকৈ ভাবিব জুবিন দাই আণ্ডাৰৱৰ্ল্ডখন বনালে কিন্তু তেওঁ কপি কৰিলে নেকি কাৰোবাক। আপোনালোকে তাত চালে দেখিব এটা চিন আছে সেই ট্ৰেইলাৰটোত, ফাষ্ট এণ্ড ফিউৰিয়াছ 8ত যেতিয়া ভিন ডিজেলে তাৰ গাড়ী ইঞ্জিন বাৰ্ণ হৈ যাওঁতে যেতিয়া ধোঁৱা জ্বলি থাকোঁতে ৰেচ কৰি ৰখাব নোৱাৰি গাড়ীখন উৰুৱাই দিয়ে, সেই চিনটো জুবিন দাৰ আণ্ডাৰৱৰ্ল্ডৰ সেই ট্ৰেইলাৰটোত এড কৰা হৈছে। মই ভাবিলোঁ জুবিন দাই যেতিয়া আণ্ডাৰৱৰ্ল্ড চিনেমাখন বনাইছে, ইমান ধুনীয়া চিনেমা, তাত অন্য চিনেমাৰ কিবা অংশ কাট কৰি লগাইছে নেকি। মই ভাবিলোঁ হ'বও পাৰে, কিন্তু যেতিয়া পিছত চালোঁ ডিটেইলছত যে এইটো এটা প্ৰপাৰ চেনেল নহয়, এনেই জাষ্ট এটা ভিডিঅ' কৰিব লাগে, কৰি মেলি দিছে। কিন্তু বহুত মানুহে তাক বিশ্লেষণ কৰি নোচোৱাকৈ সেই ট্ৰেইলাৰটো চায় আৰু তেওঁৰ জুবিন দাৰ ওপৰত এটা হৈ যাব এনেকুৱা ধাৰণা যে এনেকৈ কপি পেষ্ট কৰি পেলাই চিনেমাখন বনাইছে। সেইটো কাৰণে এনেকুৱা ভিডিঅ'ৰ ওপৰত যি বনাইছে অৰিজিনেলি চিনেমাখন তেওঁলোকৰ বৰ্ডখনেও নিৰীক্ষণ কৰিব লাগে যে মোৰ নামত এনেকুৱা ট্ৰেইলাৰ কিবা ভুল ট্ৰেইলাৰ উপস্থাপন কৰিছে নেকি, আৰু চোৱা মানুহেও তেনেকুৱাবোৰক ৰিপৰ্ট কৰিব লাগে আৰু বেয়া কমেণ্ট কৰিব লাগে, আৰু ভুলতো তেনেকুৱা চেনেলক প্ৰশ্ৰয় দিব নালাগে। মই এইটোৱে ক'ব বিচাৰিছোঁ। এতিয়া মই শেষত ট্ৰেইলাৰখিনিৰ লগত অৰিজিনেল ট্ৰেইলাৰটোৰ লগত কপি কৰা কিছু অংশ তুলি দেখুৱাবলৈ আপোনালোকক মিলাই দেখাবলৈ চেষ্টা কৰিম। আহক, যদি আপুনিও জুবিন দাৰ ছাপোৰ্টাৰ হয় আৰু জুবিন দাক এনেদৰে বদনাম কৰাটো আপুনি সহ্য কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, ইমানেই শ্বেয়াৰ কৰক যাতে সেই ৱাচ মি নামৰ চেনেলটোৰ যিজন গৰাকী তেখেতে পায়, আৰু যাতে তেখেতে ভিডিঅ'টো এতিয়ালৈকে যিহেতু ৰাখি থৈ দিছে বহুত দিন হ'ল, সেই ভিডিঅ'টো যাতে ডিলিট কৰিবলৈ তেওঁ আগ্ৰহী হৈ পৰে। আৰু ইয়াকে কৈ মই আপোনালোকক পিছৰ অংশখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইজ আহক, মই এতিয়া আপোনালোকক সেই ট্ৰেইলাৰটোলৈ লৈ যাওঁ যিটো ট্ৰেইলাৰৰ কথা মই অলপ আগতে কৈছিলোঁ। তো ট্ৰেইলাৰটো দ্য আণ্ডাৰৱৰ্ল্ড বুলিয়ে ছাৰ্চ কৰি দিওঁ। তো আপোনালোকে দেখিছে ইয়াত অজস্ৰ ট্ৰেইলাৰ আহিছে। তো তাৰে ভিতৰত একেবাৰে টপত এটা ট্ৰেইলাৰ দেখাইছে, দ্য আণ্ডাৰৱৰ্ল্ড আছামিজ মুভি ট্ৰেইলাৰ জুবিন গাৰ্গ ৱাচ মি চেনেলটোৰ নাম, আৰু 100K ভিউজ পৰিছে। তো আহকচোন চাওঁ কি আছে ট্ৰেইলাৰটোত।
আকৌ এবাৰ চাওকচোন ও কি দেখিছোঁ আকৌ এবাৰ চাওক আচ্ছা গাড়ীখন এনেকৈ উৰাইছে মানে জুবিন দাই ঠিক আছে মানিলোঁ বাৰু এইটো জুবিন দাই বনোৱা চিনেমাৰ ওপৰতে কৰা ট্ৰেইলাৰ তেতিয়াহ'লে মই আৰু এটা ট্ৰেইলাৰ আপোনালোকক ট্ৰেইলাৰ বা ৰেচ এটা দেখাওঁ এবাৰ চাওক ৰেচটো হৈছে ফাষ্ট এণ্ড ফিউৰিয়াছ বাৰ্ণিং ৰেচ এই ৰেচটো চাওঁ মই কোনো ধৰণৰ একো খেলি মেলি কৰা নাই ডাইৰেক্ট ইউটিউবতে আপোনালোকক অনলাইন দেখাই আছোঁ অনলাইন ভিডিঅ' শ্বুটিং কৰিছোঁ বুলি ক'ব পাৰি তো কোৱালিটিটো অলপ ধুনীয়া কৰি দিওঁ মানুহ চানুহবোৰ ভালকৈ দেখিব তো এই ৰেচটো অলপ কাটি দিছোঁ মই তাৰপিছত আপোনালোকে চাওক আৰু শুনক দেখি মাই গড কি দেখিলোঁ আকৌ এবাৰ চাওঁ ৰাইট এই চিনটোৱে অলপ আগতে জুবিনদাৰ সেই ট্ৰেইলাৰটোত দেখুওৱা নাছিলেনে বাৰু তেতিয়াহ'লে আপুনি এই যে মই অলপ আগতে দেখুৱালোঁ দ্য আণ্ডাৰৱৰ্ল্ড ৰাইট সেই আণ্ডাৰৱৰ্ল্ডৰ আপোনালোকক দেখাই দিওঁ আচলতে কি খেলটো এই আণ্ডাৰৱৰ্ল্ডৰ এইটো ট্ৰেইলাৰ বনাইছে এই ৱাটছ মি নামৰ চেনেলটোৱে দেখিছেনে এইটোৱে হৈছে সেইটো ৱাটছ মি চেনেল 1800 কিবা এটা ছাবস্ক্ৰাইবাৰ আছে তেওঁৰ প্ৰত্যেকটো চিনেমা হেৰিতে এইটোত 101K এইটোত 90K এইটোত 17K এফালে 15K কিন্তু এটাও নিজৰ বস্তু নহয় কিন্তু ইয়াত আপোনালোকে বিশ্লেষণ কৰি চাওক জুবিনদাৰ ওপৰত এটা ট্ৰেইলাৰ বনালে এজন সাধাৰণ মানুহে কি ভাবিব যদি বিশ্লেষণ কৰি নাচায় আমাৰ নিচিনা মানুহ এজনে ডাইৰেক্ট ট্ৰেইলাৰ এটা চাই জুবিন দাইনো কি চিনেমা বনাইছে এবাৰ কিনো চাম নাচাওঁ এখন কপি কৰিহে বনাইছে ভিন ডিজেলৰ চিনেমাৰ টুকুৰা লগাই দিছে তো নিশ্চয় এই কথাটো আচলতে জুবিনদাৰ কাণতো পৰিব লাগে এনেকুৱা এটা ট্ৰেইলাৰ ওলোৱাটো ভাল নহয় এই চিনেমাখনৰ ক্ষতি কৰিব লগতে মানুহজনৰ ক্ষতি কৰিছে লগতে আমাৰ মাজত কিছুমান ভুৱা চিন্তাধাৰাৰো প্ৰশ্ৰয় দিছে গতিকে মই ইমানখিনিয়ে ক'লোঁ ইউটিউবত ভিডিঅ' দিয়াৰ ক্ষেত্ৰত সাৱধান হওক আৰু ইউটিউবত যধে মধে যি টি ভিডিঅ' দি নিজৰো বেয়া নানিব আৰু আনৰো বেয়া কৰিবলৈ চেষ্টা নকৰিব ইমানখিনিয়ে মই ক'ব বিচাৰোঁ আৰু আজিৰ এই ভিডিঅ'টো মই বিশেষকৈ যিহেতু মই জুবিনদাৰ এজন বহুত ডাঙৰ ফেন গতিকে মই জুবিনদাৰ ওপৰত কৰা এনেকুৱা উপলুঙা ভিডিঅ' মই চাব সহ্য কৰিব নোৱাৰিলোঁ গতিকে আপোনালোকৰ আগত ভিডিঅ'টো উপস্থাপন কৰি দিলোঁ এতিয়া আপোনালোকৰ এটাই কাম ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টোৰ প্ৰকৃত মালিকে গম পাওক যে অসমত এতিয়াও ইমান মূৰ্খ মানুহ নাই যে তুমি বনাই দিয়া এটা অজগৰি ভিডিঅ' চাই সেইটো অৰিজিনেল ট্ৰেইলাৰ বুলি মানি তাক লাইক ৰিয়েক্ট কৰি তাৰ ওপৰত ভিউ বহাই আনক শ্বেয়াৰ কৰি মেলি তোমাক ফকতীয়াত ফেমাচিটি দিয়াৰ নহ'ব ইয়াত ইমান মূৰ্খ মানুহ নাই গতিকে ইমানখিনি মোৰ ক'বলগীয়া ধন্যবাদ আজিলৈ ইমানতে সামৰিছোঁ আশা ৰাখিছোঁ মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাওঁ বুলি আগতেও ভাবি থাকে তেতিয়াহ'লে আগলৈও বিচাৰে মোক চাই থাকিব তেতিয়াহ'লে মোক চেনেল ছাবস্ক্ৰাইব কৰক মোক লাইক কৰক আৰু উৎসাহ দিয়ক তেতিয়াহে কিবা এটা কৰিবলৈ সঁচাকৈ উৎসাহ আহে গতিকে ইমানখিনিকে কৈ আজিৰ এই ভিডিঅ'টো মই জ্যোতিস্ময় বৰাই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ